আজি ৰাখী বন্ধন হয়। ৰাখী বন্ধন বুলি ওচৰৰ বৌ এগৰাকী এটা কেক বনাব দিলে, মই তাকে অকণমান আপোনালোকক দেখাওঁ বুলি ল'লোঁ। এয়া মই ক্ৰীমখিনিত অকণমান ভেনিলা ফ্লেভাৰ দি লৈছোঁ আৰু এই যে গামলাটোত বৰফৰ টুকুৰা কেইটুকুৰামান লৈ লৈছোঁ। এই তাৰমানে আজি বহুত বেছি গৰম পৰিছে, সেইটো কাৰণে মই এনেকৈ গৰম পৰাৰ কাৰণে বৰফৰ টুকুৰা লৈ ল'লোঁ। এয়া দেখিছে এই ধৰণে জোঙা জোঙা হৈ গৈছে ক্ৰীমখিনি আৰু এই ধৰণে বিটাৰটোৰ পৰা জোকাৰি দিছোঁ, এৰি পৰা নাই, তাৰমানে এইখিনি ৰেডি হৈ গৈছে। এই যে গামলাটো উলিয়াই দিছোঁ দেখিছে, তাৰমানে ওলাই পৰা নাই, তাৰমানে সম্পূৰ্ণ ই ৰেডি হৈ গৈছে। তাৰপাছত মই এটা 2 পাউণ্ডৰ কেক বনাব লৈছোঁ, যিটো মই ৰাখী বন্ধন বুলি বনোৱা আগতে নাই, এবাৰ প্ৰথম বনাইছোঁ। ঝটপট বুলি ক'ব লাগিব, চিম্পুল বনাইছোঁ একেবাৰে। মনলৈ যি আহিছে মই তাকে কৰি যাম, আগৰ পৰা কোনো চিন্তা কৰি থকা নাই মই ধৰক এনেকুৱা বনাম বুলি। আৰু ৰাখী বন্ধন বুলি মোৰ ফালৰ পৰা সকলোলৈকে শুভকামনা জনালোঁ। এই যে বাতিটো দেখিছে, মই অকণমান ক্ৰীম ল'লোঁ আৰু অকণমান য়েল্লো ফুড কালাৰ ল'লোঁ, যিটো জেল হয়। জেলটো ভাল হয়, অকণমান দিলেই হৈ যায়। ৰাখী বন্ধন হয়, গতিকে ভাবিলোঁ এটা ৰাখীকে বনাই দিওঁ। আৰু মাজত দেখিছে সেইটো যে মই পাৰ্পল কালাৰ, সেইটো জেমছ হয়। এয়া মোৰ কেকটো ৰেডি হৈ গ'ল। হেপী ৰক্ষাবন্ধন।